শিক্ষাৰ্থীসকলে চৰকাৰৰ পৰা লাভ কৰিব 50,000 টকা। যোগাযোগৰ অন্তিম তাৰিখ 31 অক্টোবৰ। চৰকাৰী বৃত্তি লাভ কৰিব শিক্ষাৰ্থীয়ে। এই প্ৰতিবেদন শিক্ষাৰ্থীসকললৈ। মোদী চৰকাৰে শিক্ষাৰ্থীসকলক 50,000 টকা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আবেদনৰ অন্তিম তাৰিখ হৈছে 31 অক্টোবৰ। দেশৰ শিক্ষাৰ্থীসকলৰ বাবে এটা ৰাষ্ট্ৰীয় বৃত্তি। শেহতীয়াকৈ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে এনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি দেশৰ যিকোনো শিক্ষাৰ্থীয়ে উচ্চ শিক্ষাৰ ক্ষেত্ৰত অধ্যয়ন অব্যাহত ৰাখিবলৈ এই বিশেষ আৰ্থিক লাভালাভৰ বাবে আবেদন কৰিব পাৰে। মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ মতে মাধ্যমিক বা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হোৱাৰ পাছত উচ্চ শিক্ষাত ভৰ্তি হোৱা শিক্ষাৰ্থীসকলক এই এককালীন সুবিধা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মুখ্যতঃ যাতে বিত্তীয় অক্ষমতাৰ বাবে তেওঁলোকৰ অধ্যয়নত কোনো অসুবিধা নহয় তাৰ বাবেই এই সিদ্ধান্তত এতিয়া উৎফুল্লিত হৈ পৰিছে ছাত্ৰ ছাত্ৰীসকল। নিউজ ডেস্ক, এনি ফাইবাৰ।